কৃষ্ণ ভক্তিকথাৰ ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মাৰ্চ মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। জ্যোতিষীয় দৃষ্টিভংগীৰে ধনুৰাশিৰ লোকসকলে মাৰ্চ মাহটো কেনেদৰে পাৰ কৰিব জানো আহক। এই মাহত আপোনালোকে কফি কালাৰ বেছিকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি চাব। এই মাহটোত চেষ্টাৰ ফল সম্পূৰ্ণৰূপে পাব আপোনালোকে। পুৰণিক ধৰি ৰখাৰ উপৰিও নতুনক আবাহন কৰাৰ কাৰণে সুযোগ আহিব। কিয়নো শুক্ৰ গ্ৰহে 11 মাৰ্চলৈ ৰাশিৰ অধিপতি গ্ৰহ বৃহস্পতিৰ সৈতে যুক্ত হৈ থাকি 12 মাৰ্চত পঞ্চম ভাৱত অৱস্থান কৰিবগৈ। যিসকলৰ স্থায়ী কৰ্মসংস্থাপনত বাধা আছিল সেইসকলৰ এই মাহত আশাৰ বতৰা অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো সপ্তমপতি আৰু দশমপতি গ্ৰহ বুধে কৰ্মৰ ক্ষেত্ৰৰ কাৰণে শুভ ভাৱত অৱস্থান কৰি থাকিব। এই মাহটোত সামাজিক মৰ্যাদা অক্ষুণ্ণ থাকিব, কিন্তু অতিমাত্ৰা চেৰাই কোনো বিষয়তে হাবিয়াস নকৰিব। প্ৰফেশ্যনেল লাইনত থকা যিসকলে আনচিন চেলেঞ্জেছৰ সন্মুখীন হৈ আছে সেইসকলে 12 মাৰ্চৰ পিছত পাই থকা সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ দিশে আগবাঢ়িব পাৰিব। 14 মাৰ্চলৈ চেষ্টা আৰু ভাগ্য বিচাৰ কৰা স্থান সবল থকাত আপোনালোকৰ সপোনবোৰ বাস্তৱায়িত হোৱাত বিশেষভাৱে সহায়ক হ'ব। এই মাহত ঘৰ পৰিয়ালত আলহীৰ আগমন ঘটিব আৰু সুস্বাদু ব্যঞ্জন প্ৰকৰণৰ পুৰা দমে চলিব। আনহাতে আপোনালোকৰ স্পাইচি খাদ্য খোৱাৰো আগ্ৰহ বাঢ়িব। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বৰ্তমান সময়খিনিও উন্নত অৱস্থাতে থাকিব আৰু উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলে যি ধৰণেৰে বাধাসমূহ পাই আছে এই মাহত কিছু বাধা কমিব। প্ৰেমৰ বিষয়ে ক'ব গ'লে ধনুৰাশিৰ লোকসকল সহজে ফ্লাৰ্ট কৰা স্বভাৱৰ নহয়, কিন্তু এইবাৰ মন আৰু মেজাজ কিছু বেলেগ থাকিব আপোনালোকৰ। এই মাহটোৰ ভিতৰত 1, 2, 5, 6, 7, 8, 15, 16, 17, 18, 21, 22, 23, 24, 28 আৰু 29 মাৰ্চ এইকেইদিনত আয়, শিক্ষা, কৰ্ম, প্ৰেম আদিবোৰত শুভ। আৰু আনহাতে 3, 4, 13, 14, 25, 26, 30 আৰু 31 মাৰ্চ এই দিনকেইটাত বিশেষভাৱে সতৰ্ক থাকিব লাগিব। ভক্তিকথাৰ ৰাশিফলৰ যোগেদি ধনুৰাশিৰ 2023 বৰ্ষৰ মাৰ্চ মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে আমাৰ ভক্তিকথা চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ